নকৰিবি। চুপ চুপ থাক কৈছো, চুপ থাক। মই সপোনতো ভবা নাছিলো তই যে এনেকুৱা এটা কাম কৰিবি। আৰে এইটো ধান ভাজি খাবলৈ চৰু এটা নাই, এইটো আকৌ প্ৰেম কৰে। প্ৰেম কৰে ই। মোক আপুনি বাৰে বাৰে কিয় অপমান কৰিছে দেউতা? কিয়? চুপ থাক বুলি কৈছো। চিৰদিনৰ বাবে হেৰাই যাবি, হেৰাই যাবি। গতিকে ৰাইজ, আজিৰ পৰা পুনৰ আনন্দ আৰু শান্তিৰ বাতাবৰণ সৃষ্টি হ'ল আমাৰ একোটা এনেকৈ ৰাখিব চিৰদিন চিৰকাল। হ'বনে ৰাইজ? এনেকৈ নহ'ব, এনেকৈ নহ'ব। দুঘণ্টা তুমি আৰু মই বিচৰণ কৰিম এখন অন্য এক পৃথিৱীত, য'ত থাকিব কেৱল প্ৰেম। প্ৰেমৰ বতাহ চলিব আৰু তাৰ সুগন্ধিত তুমি আৰু মই দুয়োকে বিলীন হৈ যাম। পাহৰি যাম সৌৰ জগতত পৃথিৱীৰ স্থান গ'ল। বুজিলা? ইমান ভাল পোৱা? আচলতে তুমি মোক কিমান ভাল পোৱা? তুমি মোক সেইটো বস্তু কিয় কৰিছা? তুমি মোক এনেকৈ উঠাইছে বুঢ়া বয়সলৈ মই তোমাক ইমান ভাল পাইছোঁ।
হাবি ঘৰৰ ছোৱালী আৰু মোৰ প্ৰতিটো